हेलो फ्रेंड কি খবৰ তোমালোকৰ মোৰ ভালে খবৰ মোটামুটি আজি আমাৰ ঘৰৰ পাছফালৰ এটা পুখুৰী এটা আছে পুখুৰীটোত মানে মাছ মাৰি আছে আমাৰ ঘৰৰ ওচৰৰ এটা সি তাকে ক'লে দাদা আহিব মাছ মাৰিছো আৰু মাছ আপুনি লৈ যাব যেটো আপোনালোকৰ নিজৰ পুখুৰী তাকে সেই বুলি আহিল অলপ মাছ চাছ ধৰিম বৰশী সি নিজে বৰশী মানে সি বাই আছে খালি মই খালি ওচৰত বহিহে আছো পুখুৰীটোৰ ওচৰত আৰু যেন একেদিন মাছ খাব পৰা নাই লকডাউন ঘৰৰ পুখুৰী যেতিয়া আৰু ঘৰৰ মাছ যেতিয়া আৰু খাবলৈ নিশ্চয় ভাল লাগিব এনে এটা টাইম পাছ কাৰণে এটা ভিডিঅ' এটা বনালো যদি ভাল লাগে ভিডিঅ'টো আপোনালোকৰ লাইক কমেন্ট আৰু মোৰ ইউটিউবৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ধন্যবাদ এয়া আপোনালোকে দেখিছে মাছ ধৰিছে আমাৰ ঘৰৰ ওচৰৰ এটা সেইটো হ'ল আমাৰ পুখুৰী আমাৰ নিজৰ পুখুৰী আমাৰ গাঁৱত আমাৰ ঘৰৰ পাছফালৰ ইয়াতে মাছ চাছ থাকে আৰু মাছ চাছ আমি ধৰোঁ কেতিয়াবা নিজে বৰশী বাই পেলাই মাছ খাবলৈ লৈ আহোঁ ঘৰলৈ এতিয়া চাব আপোনালোকে এতিয়া চাওক মাছ এটা পালেহি বৰশী বাই পেলাই এইটো হ'ল আপোনাৰ পুঠি মাছ একেবাৰে সৰু মাছ পুঠি এইটো পুঠি মাছ একদম টিকলা এনেকৈ মাছ চাছ ধৰি আছে আৰু খাবলৈ পাই আছোঁ আৰু যিহেতু এতিয়া লকডাউন বজাৰতো মাছ চাছ পাবলৈ নাই এতিয়া পুখুৰীতে মাছ চাছ ধৰি পেলাই তেনেকৈ মাছ চাছ খাই আছোঁ আৰু যিহেতু ঘৰৰ পুখুৰী মাছ খোৱাটো আৰু বেলেগ টেষ্টি আৰু সেয়াই বৰশী বাই এইকেইটা মাছ পালে সেইকেইটা আমাৰ ঘৰলৈ টেকা আনিম এতিয়া ৰাতিলৈ বনাব মছলা বনাই নে টেঙা বনাই কিবা এটা বনাব আৰু মোটামুটি আৰু খাই ভাল লাগিব আৰু